জনাইছোঁ মোৰ ইউটিউব চেনেল সাগৰিকা লাইফ লাইনলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি আহিছোঁ ঘৰ বিশেষ কাৰণত। কি কাৰণ সেইটো দেখা পাব এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে ব'লকচোন আজিনো মই ঘৰত কিয় আহিলোঁ হঠাতে গোটেইখিনি দেখুৱাম। ঘৰত আহিছোঁ যেতিয়া আমাৰ টিকলিজনীকটো দেখুৱাব লাগিবই। তাই চাওকচোন কি ধুনীয়াকৈ ককাকৰ কোচত শুই আছে, ইমান মৰম লগাকৈ। আৰু আজি হৈছে দাদাৰ বাৰ্থডে, মানে মোৰ ডাঙৰ দাদাৰ। সেয়েহে বৈ ডাঙৰ দাদাক ছাৰপ্ৰাইজ দিব ওলাইছে। সেয়েহে ধুনীয়াকৈ কেক চেক আনিছে আৰু ধুনীয়াকৈ সজাইছে। কেক কটা হৈ গ'ল, এতিয়া চবকে দিবলৈ প্লেট সজাইছে বৌয়ে। মায়ে দুইজনী পায়স, বুন্দিয়া আৰু কেক আৰু লগতে প্ৰসাদো আছে। আমি একেলগে গোটেইকেইজনী খাইছোঁ বহি। হোৱাৰ পিছত জুইত মাংস বনাইছে খুৰীয়ে। মাংস খাই ভাল লাগে খুৰীহঁতৰ। বনাই কৰি হৈ গ'ল। আলহী হিচাপে আমাৰ ওচৰৰে খুৰীক আৰু তেখেতৰ ছোৱালীক মাতিছিলে ভাত খাবলৈ, তেওঁলোকে খাই আছে। তাৰপিছতে আজি হৈছে নেক্সট ডে'। তাৰপিছত মই ভিডিঅ' নকৰিলোঁ। আজি আমি পূজাৰ কিবা কিবি কিনিব গৈছোঁ। বিশেষকৈ মই চুলি কাটিব আহিছোঁ মৰিগাঁৱলৈ, আমাৰ ওচৰৰে খুৰীহঁতৰ লগত। চুলি কাটিনো মোক কেনেকুৱা লাগিল চাব কিন্তু দেই। পাই গ'লোহি মৰিগাঁৱত মানুহৰ ভিৰ চাওকচোন, ইমান মানুহ। তাতে পূজাৰ বতৰ আৰু আমি আহিছোঁ ষষ্ঠী দিনা। আৰু আহি খুৰাহঁতৰ মানে গাড়ীখন ছাৰ্ভিচিং কৰিব আনিছে আৰু লগতে বজাৰো কৰিব, সেইকাৰণে ডিলাৰতো সোমাইছোঁ। আৰু তাত থকা গাড়ীবিলাক যে ইমান ধুনীয়া ধুনীয়া চাওকচোন। তাৰপৰা ঘূৰি আহি এতিয়া পাইছোঁ আমি মৰিগাঁও কলেজ। খোজকাঢ়ি আহিছোঁ। তাৰপিছত টুমটুমত উঠি আহিছোঁ, ইমান ৰ'দ দিছে নহয়, আৰু এইখন পূজা মণ্ডপ। আৰু তাৰপিছতে আহিলোঁ পাৰ্লাৰলৈ। আহি প্ৰথমে মই থ্ৰেডিংটো কৰি লৈছোঁ, তাৰপিছত চুলি কাটিছোঁ। চুলি মানে মোৰ চুলিকেইটা যিহেতু কাৰ্লি, সেইকাৰণে মই ষ্টেপ কাট নিদিলোঁ। ষ্টেপ কাট দিলে মানে দীঘল হ'লে বেয়া হৈ যায় চুলিবিলাক, সেইটো কাৰণে মই ৰেজৰ কাটকে দিছোঁ। ভণ্টিজনীয়ে ভিডিঅ' কৰিছে এইখিনি, চাই থাকিবচোন শেষত মোক কেনেকুৱা লাগিলে চুলি কাটোঁতে। ফাইনেলি হৈ গ'ল মোৰ চুলি কাটি থ্ৰেডিং কৰি। যিহেতু পূজা আহিছে সেইকাৰণে নিজকে অকণ সজাব মন যায় দিয়কচোন। আৰু তাৰপিছতে আহিছোঁ আমি কাপোৰৰ বজাৰ কৰিবৰ কাৰণে। আৰু সৰু পোৱালীৰ ড্ৰেছবোৰ চাওকচোন, ইমান ধুনীয়া ধুনীয়া ওলাই দিছে নহয়, বহুত ধুনীয়া লাগিছে। ইযোৰৰ পিছত সিযোৰ মানে কোনটো নলম হৈ গৈছে তেওঁলোকৰ খুৰীহঁতৰ মানে। তাৰপিছতে চালোঁ আমি চাদৰ মেখেলাবোৰো যিহেতু পূজা বতৰ সেইকাৰণে ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। আৰু যিহেতু আমি পূজা ষষ্ঠী দিনাখনে গৈছোঁ, দামবোৰো যেনিবা বেছি কৈছে তেওঁলোকে, তথাপিও ভাল লাগিছে। আপোনালোকেও চাওকচোন। এতিয়া আমি আহিছোঁ প্ৰকাশ ষ্টৰত। যিহেতু আমি গোটেইকেইজনী মাইকী মানুহ, সেইকাৰণে ইটোৰ পিছত সিটো কোনটো ল'ম কোনটো নল'ম গোটেইকেইজনীয়ে মানে চাই ফুৰিছোঁ। আৰু এইফালে চাওকচোন চেণ্ডেলৰ কালেকশ্যনবোৰ, আৰু লগতে মই লং ফ্ৰকটো এনেই ট্ৰাই কৰি চালোঁ। বজাৰ কৰাৰ পিছত আমি পেট পূজাও কৰিলোঁ, পৰঠাকে খালোঁ, বেছি একো নাখালোঁ। হেল্ল', ঘৰ আহি পোৱাৰ পিছত আৰু ভিডিঅ' নকৰিলোঁহি, দেৰিও হ'ল আৰু ভাগৰো লাগিল। দিনটো এনেকৈ বজাৰ কৰি ঘূৰি ফুৰা ইফালৰ পৰা সিফাল, আৰু তাতে আহি গা পা ধুই ভাতকেইটা খাই সোনকালে শুই গ'লোঁ। কিনো কিনিলোঁ দেখুৱাই থাকিম পূজাৰ ভিডিঅ'ত, মানে নেক্সট ভিডিঅ'ত। তেনেহ'লে ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।